যে কোভিড পৰিস্থিতিৰ কাৰণে সংক্ৰমণৰ হাৰটো এতিয়াও নিয়ন্ত্ৰিত নোহোৱাৰ পৰিপ্ৰেক্ষিতত 2021 মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা আমি এইবাৰ অনুষ্ঠিত কৰিবলৈ সক্ষম নহম, অৰ্থাৎ পৰীক্ষা অনুষ্ঠিত নহ'ব। ইয়াৰ বিকল্প হিচাপে কি আৰ্হিত আমি ছাত্ৰ ছাত্ৰীসকলক পৰীক্ষাৰ্থীসকলক তেওঁলোকক আমি নম্বৰ দি তেওঁলোকৰ ফলাফল আমি ঘোষণা কৰিম, তাৰ কাৰণে অহা কালিলে আমি দুখন কমিটি গঠন কৰিম, এখন মেট্ৰিক পৰীক্ষাৰ কাৰণে আৰু এখন উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ কাৰণে। আৰু এই কমিটি কিখনলৈ মেণ্ডেট থাকিব যে তেওঁলোকে এটা সপ্তাহৰ ভিতৰত তেওঁলোকে এটা মডেলিটিজ, এটা ফৰ্মুলা বা পদ্ধতি কি ধৰণে ৰেকৰ্ড বেছ আমাৰ স্কুলসমূহত যি ৰেকৰ্ড আছে আৰু সেৱা তথা কাউন্সিলৰ হাতত যি ৰেকৰ্ড আছে সেই ৰেকৰ্ডৰ ওপৰত ভিত্তি কৰি তেওঁলোকে নম্বৰ দি পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ ফৰ্মুলাটো এসপ্তাহৰ ভিতৰত দিব। আৰু আজি এইটো সিদ্ধান্ত হৈছে যে 31 জুলাইৰ ভিতৰত কাউন্সিল আৰু আমাৰ সেৱা ফলাফল 31 জুলাইৰ ভিতৰত ঘোষণা কৰিব লাগিব। আৰু কৰিবৰ কাৰণে আজি যিহেতু ইয়াত আমাৰ কাউন্সিলৰ প্ৰতিনিধিও আছিল, সেৱাৰ প্ৰতিনিধিও আছিল, তেওঁলোকে কৈছে এসপ্তাহৰ ভিতৰত যদি আমাক ফৰ্মুলা দি দিয়ে তেতিয়াহ'লে আমি 31 জুলাইৰ ভিতৰত আমি ফলাফল ঘোষণা কৰিবলৈ সক্ষম হ'ম। তো আজি এই সিদ্ধান্তকেইটা হৈছে যে এটা অসামান্য পৰিস্থিতি বিৰাজ কৰিছে, অসামান্য পৰিস্থিতিত এই সিদ্ধান্ত আমি গ্ৰহণ কৰিব লগা হ'ল। আৰু যাতে ছাত্ৰ ছাত্ৰীসকলে অধিক উৎকণ্ঠাৰ মাজত থাকিব নালাগে, তেওঁলোকৰ এটা উজ্জ্বল ভৱিষ্যত আছে, তেওঁলোকৰ এটা শিক্ষা বছৰ যাতে হানি হ'ব নালাগে আৰু শিক্ষা বছৰ ক্ষতি নোহোৱাকৈ আৰু লগতে তেওঁলোকৰ যাতে স্বাস্থ্য সুৰক্ষিত থাকে তাৰ প্ৰতি দৃষ্টি ৰাখি আজিৰ সভাৰ এইখিনি সিদ্ধান্ত হৈছে আৰু মই এইখিনি সিদ্ধান্ত আপোনালোকৰ আগত সদৰি কৰিছোঁ। এইটো কমিটি এটা ফৰ্মুলা দিব, নিশ্চিতভাৱে সকলোকে উন্নীত কৰাৰ কথাটো ইয়াত অহা নাই বা তেনেকুৱা কোনো সিদ্ধান্ত গঠন হোৱা নাই। অহা কালিলে দুখন কমিটি গঠন হ'ব, সেই কমিটিখনে কেনেধৰণে নম্বৰ দিব সেইটো ৰূপৰেখাটো ৰেকৰ্ড বেছ, কোনো ছাবজেক্টিভ বা ধ্যান ধাৰণাৰ ওপৰত নহয়। আমাৰ শিক্ষা বিভাগৰ আগত স্কুলসমূহত যি তথ্য আছে, ৰেকৰ্ড আছে, সেৱা আৰু কাউন্সিলৰ লগত যি ৰেকৰ্ড আছে সেই ৰেকৰ্ডৰ ওপৰত ভিত্তি কৰি নম্বৰ দিব। 31 জুলাইৰ ভিতৰত ফলাফল ঘোষণা কৰা হ'ব। ৰিজাল্টে মই কৈছোঁ যে যি নম্বৰ দিব সেইটো ৰেকৰ্ড বেছ নম্বৰ, কোনো ধ্যান ধাৰণা বা কোনো ছাবজেক্টিভলি এই নম্বৰ দিয়া নহয়, ৰেকৰ্ড বেছ। আমি যথেষ্টখিনি অনুসন্ধান কৰিছোঁ, আমাৰ শিক্ষানুষ্ঠানসমূহৰ লগত তথ্য আছে, ৰেকৰ্ড আছে, সেৱাৰ লগত কাউন্সিলৰ লগত ৰেকৰ্ড আছে, সেই ৰেকৰ্ডৰ ওপৰত বেছ কৰি পেলাই নম্বৰ দিব। কিন্তু তাৰ ফৰ্মুলাটো আমাক এখন খুব ভাল উচ্চ ক্ষমতা সম্পন্ন আৰু কাৰ্যক্ষম ইফিচিয়েণ্ট কমিটি এখনে সেই ফৰ্মুলাটো ঘোষণা কৰিব। সেইটো অহা 7টা দিনৰ ভিতৰত সেই ফৰ্মুলাটো আমি ঘোষণা কৰিম।